trigonometry বিষয় তেন্তে আজি আমি আলোচনা কৰিবলৈ মানে দেখুৱাবলৈ গৈ আছো অনুশীলনী 8.1 এইটো ত্ৰিভুজ ABC ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB 24 cm BC 7 cm হলে তলত দিয়া বিলাক উলিওৱা sin A cos A আৰু sin C cos C এইকেইটা উলিয়াব লাগে গতিকে আমি দেৰি নকৰি এটো সলভ কৰিম গতিকে আহকচোন আমি গণিতটো স্টাৰ্ট কৰো তেন্তে আমি প্ৰথম কোৱেশ্চনটো উলাবলৈ হলে আমি ইয়াতে প্ৰথমতে কি কৰিব লাগিব যে আমাক দিয়া আছে ইয়াতে দিয়া আছে আমাৰ ত্ৰিভুজ ABC তাৰ পিছত B কোণ সমকোণ বুলি দিয়া আছে তাৰ পিছত AB ৰ মান দিয়া আছে AB ৰ মান 24 cm আৰু BC ৰ মান দিয়া আছে 7 cm তাৰ পিছত ইয়াতে ত্ৰিভুজ এটা অঙ্কন কৰি লোৱা হল ইয়াতে B কোণ সমকোণ বুলি কৈছে কোৱেশ্চন মতে তাৰ পিছত এইটো A কোণ এইটো C কোণ তাৰ পিছত আমাৰ AB হৈছে 24 cm তাৰ পিছত BC 7 cm আমাৰ এইখিনি নাই এইটো আমি উলিয়াব লাগে গতিকে AC ৰ মান উলিয়াবলৈ হলে আমি পাইথাগোৰাছৰ উপপাদ্য ত্ৰিভুজ ABC ৰ পৰা পাও আমি ইয়াতে পাইথাগোৰাছৰ উপপাদ্য সূত্ৰটো ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ উপপাদ্য মতে ইয়াতে হ'ব AC স্কয়াৰ সমান AB স্কয়াৰ প্লাস BC স্কয়াৰ তাৰ পিছত AB ৰ মান হৈছে 24 হোল স্কয়াৰ প্লাস BC 7 স্কয়াৰ তাৰ পিছত 5 7 6 তাৰ পিছত 7 গুণ 49 গতিকে এই দুটা আমি প্লাস কৰি দিলে কি হ'ব প্লাস কৰি দিলে হৈ যাব 6 2 5 এখিনি হৈ যাব গতিকে ইফালে আমাৰ AC স্কয়াৰ হৈ আছে তাৰ পিছত আমি যদি হে ই স্কয়াৰটো ইফালে লৈ যাও তেন্তে কি হয় বৰ্গমূল 6 2 5 গতিকে এইটো বৰ্গমূল কৰিলে আমি 225 cm ওলাই গল তাৰ পিছত আমি কোৱেশ্চন মতে আমি উলিয়াব লাগিব এতিয়া কোৱেশ্চন মতে 1 নম্বৰ পৰা sin A আৰু cos A উলিয়াবলৈ দিছে তে সাইনৰ সূত্ৰ আমি ইয়াতে ব্যৱহাৰ কৰিম A কোণৰ বিপৰীত বাহু তাৰ পিছত অতিভুজ এনে ধৰণৰ আছিল সূত্ৰটো তেন্তে A কোণৰ বিপৰীত বাহু এটা দেখ A কোণৰ বিপৰীত বাহু A কোণ তাৰ পিছত বিপৰীত বাহু হৈছে BC গতিকে BC আৰু অতিভুজ হৈছে আমাৰ AC A কোণৰ বিপৰীত বাহু হৈছে BC তাৰ পিছত আমাৰ অতিভুজ হৈছে AC গতিকে এইফালে AC আমি AC ৰ মান পালং কত পালং 25 cm তাৰ পিছত BC আমাৰ ইয়াতে দিয়া আছে 7 cm গতিকে এইটোৱে আমাৰ প্ৰথম খিনি এনসাৰ তাৰ পিছত cos A cos A টো এতিয়া হৈছে cos A টো A কোণৰ সন্নিহিত বাহু তাৰ পিছত অতিভুজ এন্তে A কোণৰ সন্নিহিত বাহু ত্ৰিভুজত A কোণৰ সন্নিহিত বাহু হ'বলৈ হলে কি হ'ব AB এই AC টো আমাৰ সন্নিহিত বাহু হ'ব নোৱাৰে কাৰণ এইটো হৈছে আমাৰ অতিভুজ এন্তে AB আমাৰ সন্নিহিত বাহু ঠিকে AB তাৰ পিছত AC আমাৰ AB ৰ মান দিয়া আছে 24 cm তাৰ পিছত AC আমি পালো 25 গতিকে এইটোৱে এনসাৰ গতিকে আমাৰ 1 নম্বৰ কোৱেশ্চনটো ওলাই গল তাৰ পিছত আমি সেকেন্ড নম্বৰত কৈছে যে sin C
sin c আৰু cos c ওলাব লাগে মানে কি হ'ব এলা আমি sin c ওলাবলৈ হলে sin c ওলাবলৈ হলে কি কৰিব লাগিব যে c কোণৰ এই একে নিয়ম c কোণৰ বিপৰীত বাহু তাৰ পিছত অতিভুজ গতিকে আমাৰ ত্ৰিভুজত এনেধৰণৰ আছিল a b c এই a কোণৰ এই c কোণক থিতা ধৰিলে কোণৰ কথা কোৱা হৈছে গতিকে c কোণৰ বিপৰীত বাহু হৈছে ab গতিকে আমি ইয়াতে ab দিব লাগিব তাৰ পিছত আৰু অতিভুজ হৈছে ac গতিকে ac ইয়াতে দিব লাগিব গতিকে আমাৰ ac ৰ মান হৈছে 25 আৰু ab ৰ মান হৈছে 24 এটোৱে আমাৰ এনসার তাৰ পিছত cos c উলিয়াবলৈ হলে c কোণৰ সন্নিহিত বাহু লাগিব তাৰ পিছত অতিভুজ এতিয়া এই অতিভুজ c কোণৰ অতিভুজ হৈছে আমাৰ ac মানে সকলোৰে ক্ষেত্ৰতে ac আমাৰ অতিভুজ হয় যেহেতু এইটো এনে ধৰণৰ মানে এতিয়া c কোণৰ সন্নিহিত বাহুৰ কথা কোৱা হৈছে c কোণৰ সন্নিহিত বাহু হৈছে bc ইয়াৰ লগতে লাগি থকা যে bc bc ৰ মান হৈছে 7 আৰু ac ৰ মান হৈছে 25 গতিকে এইখিনিয়ে আজিৰ এনসাৰখিনি আজিৰ কোৱেশ্চনৰ এনসাৰখিনি আৰু গতিকে এইখিনিতে ভিডিওটো সমাপ্ত হল যদি হে কিবা বুজা নপোৱা থাকে তেন্তে আৰু দুইবাৰ মান চাই দিব এই ভিডিওটো তেন্তে বুজা পাই যাব আৰু আপুনি মানে কি কৰিব আপোনাৰ বন্ধুবিলাককো শ্বেয়াৰ কৰি দিব এই ভিডিওটো আপোনাৰ মানে বন্ধুবিলাকক যিবিলাক আপোনাৰ খুব ভাল লাগে আপোনাৰ লগত হয় পিছত আৰু লাইক কৰিব যদিহে ভাল লাগিল আৰু কি কৰি দিব এইটো যদিহে আপুনি মোৰ চেনেলটো নতুন তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ল'ব মানে ক্লিক কৰি ল'ব আৰু যদিহে লয় তেন্তে মই নতুন ভিডিঅ' যিবিলাক আপলোড দিওঁ সেইবিলাক আপোনাৰ তাতে নটিফিকেশ্যন যাব আৰু তেতিয়া আপুনি চাব পাৰিব তাৰ পিছত আৰু কমেন্ট কৰি দিব কেনে লাগিছে বা মইও ভাল পাম তেতিয়া আৰু নতুন ভিডিঅ' বনাই দিবলৈ মইও মানে হাজু হৈ থাকিম তেতিয়া গতিকে এইখিনি আজিৰ ভিডিঅ'টোত তেন্তে আজিলৈ গুড বাই